আজি আমাৰ মানে পঞ্চমবাৰ বিডিচি যে নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ যেহেতু প্ৰথম আমাৰ মানে এছেম্বলি বৈঠক আৰু ইয়াত আমাৰ 40টা সমষ্টিৰ 40জন MCLA শপত গ্ৰহণ মানে ল'ব প্ৰধান স্পীকাৰৰ আণ্ডাৰত। গতিকে খুব ভাল লাগিছোঁ। গতিকে পঞ্চমবাৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনত সন্মানীয় হাগ্ৰামা মহিলাৰ নেতৃত্বত যি BPF দল একদম সংখ্যাগৰিষ্ঠ আমি পালোঁ আৰু চৰকাৰ আমি মানে পাতিলোঁ। আৰু তাৰপিছত অনাগত দিনত আমি ৰাইজৰ কাৰণে ভাল কাম কৰিম, সেইখিনিকে মই আপোনালোকক ক'লোঁ। আজি এতিয়ালৈ EMৰ কথা অহা নাই। এতিয়া আমি 40টা সমষ্টিৰ যিখিনি আটাইখিনি MCLA আজি শপত গ্ৰহণ অনুষ্ঠান হ'ব, ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহিছোঁ। অনুমান কেতিয়া আপোনালোকৰ চৰকাৰ কেতিয়ালৈ 3-4 দিনৰ ভিতৰতে হ'ব লাগে। এইটো হ'ব। আমাৰ যিহেতু লিডাৰ আছে, সন্মানীয় হাগ্ৰামা মহিলাৰ আমাৰ লিডাৰ হয়, গতিকে তেখেতে মানে স্থিৰ কৰিব, ঠিক কৰিব। গতিকে অনাগত দিনত আমি ইমান পলম নকৰে সোনকালে এইটো হৈ উঠিব। সম্ভৱ EMৰ দায়িত্বটো আপোনাকো মই এতিয়ালৈ নাজানো। গতিকে যদি দায়িত্ব পাওঁ, ৰাইজৰ কাৰণে কাম কৰিম। এলায়েন্সটো আমাৰ হৈয়ে গ'ল। আমি NDA থাকি পেলাই আমি কাম কৰিম। ৰাইজৰ যিখিনি আশা আকাংক্ষা যোৱা মানে কেইটামান বছৰত 5টা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ, এই চৰকাৰখনেতো কোনো কাম নকৰিলে। ইয়াৰ কাৰণে ৰাইজৰ এটা ক্ষোভ আছে। গতিকে ইয়াৰ কাৰণে 5টা বছৰৰ ভিতৰতে তেওঁলোকে ৰাইজে বেয়া পাইছে আৰু জনাদেশ আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ দেৱক দিছে, BPFক দিছে। ইয়াৰ কাৰণে ৰাইজৰে আমি কাম কৰিবই লাগিব।